বুকুখন ধাম মাৰিব। আজি যোনটো কাহিনী পাতিছে বিটু নামৰ ভাইটি এটাই কৈছে এটা ককাকৰ দিনৰ কথাতে ককাকে কোৱা কাহিনী। ককাক আৰু ককাকৰ লগৰজনে প্লেনিং বনালে মানে বিলত মাছ আৰু কুচিয়া ধৰিবলৈ যাব। তো তেনেকৈ ৰাতি 9টা বজাত মানে ককাকৰ লগৰজন বিলত মাছ ধৰিবলৈ ওলালে। পূৰা জাঠি জোং লৈ পঁচা লৈ দা কটাই লৈ মানে চব লৈ লৈছে মানে। ৰাতি মানে কি হয় মাছবোৰ উপঙি থাকে তো আপোনাৰ পানী আহিলে কেনেকুৱা হয় মাছ যে পূৰা মানে ঢৌত যে মাছটো উপঙি যায় যে সিহঁতি পঁচা মাৰি এনেকৈ জাঠি মাৰি পেলাই মাছখিনি ধৰে। চ' গ'ল ৰাতি আৰু মাছ চাছ ধৰিছে, ঢেৰ মাছ পাইছে মানে খালৈত ভৰাইছে মাছ চাছখিনি ভৰাইছে আৰু। চ' ৰাতি মাছ চাছ ধৰি পেলাই 10টা 11টামান বজালৈকে ধৰিলে বোলে। তাৰপিছত মাছ চাছ লৈ পেলাই ঘৰলৈ আহি আছে। চ' ঘৰলৈ যাওঁতে হাবিখন পায়, হাবিখনৰ ওচৰত মানে কিবা মাছ কোনোবাই চুবাই থাকিলে কেনেকুৱা আৱাজ হয় তেনেকুৱা আৱাজ এটা শুনিছে। চ' ককাকে গম পালেতো কিবা নহ'বা বাঘ চাঘ বুলি ভাবিছে। চ' লগৰটো কৈছে বোলে পলা। চ' দুইটাই পলাই হেনো ঘৰ পালেগৈ। চ' ককাকে পিছফালে ঘূৰি চোৱা নাই আৰু। চ' খালৈটো উলিয়াইছে, খালৈত হেনো এটা মাছ নাই। তাৰপিছত লগৰটোৰ ওচৰলৈ গৈছে বোলে লগৰটোৱে মাছ ধৰি পাইনে নাই চাবলৈ। চ' লগৰটোৰ ঘৰলৈ গৈছে দেখিছেগৈ লগৰটো পোৱাহিয়ে নাই। চ' গোটেই গাঁও চাওঁ মানুহ লৈ লগৰটোক বিচাৰি গ'ল নদী পাৰলৈ। নদী পাৰত হেনো সেই লগৰটো হেনো ককাকৰ লগৰটো মৰি পৰি আছে বোলে।